পাহিৰ পৰা আমি এটা প্ৰকল্প ৰাজ্যিক ভিত্তিত কৰি এতিয়া বৰ্তমান আমি সিলেক্ট হৈছোঁ আৰু সেই প্ৰকল্পটো আছিলে প্ৰাকৃতিক শীতলীকৰণ ভঁৰাল। আমি এই চিন্তাটো এনেকৈ আহিলে যে আমি গাঁৱলীয়া সমাজে প্ৰায় আগৰ দিনত শৰণ খেৰৰ ঘৰত আছিলে আৰু আমি তাত মানে টিঙৰ ঘৰতকৈ শৰণ খেৰটো বহুত ঠাণ্ডা আছিলে আৰু তাত গৰম দিনত ঠাণ্ডা অনুভৱ বেছি হৈছিলে। আৰু বৰ্তমানেও আমি দেখি থাকোঁ কলপটুৱাই পাণ বান্ধি থ'লে বহুত দিনলৈ সতেজ হৈ থাকে। এইখিনি কথা মনলৈ আহি আমি এটা ভাবিলোঁ যে আমি এনেকৈ এটা বস্তু বনাব পাৰোঁ নেকি যাৰ দ্বাৰা কোনো খৰচ নোহোৱাকৈ কম খৰচতে কিবা এটা ৰাইজক আমি আগবঢ়াই দিব পাৰোঁ নেকি। আমি প্ৰথমতে শৰণ খেৰখিনি কাটি আনি নিৰ্বীজাণুকৰণৰ বাবে ৰ'দত শুকুৱাইছিলোঁ আৰু সেই শৰণ খেৰখিনি বাঁহৰ কামিৰ সহায়েৰে এই কাঠৰ ফেবত এটা ঠাচত বান্ধি লৈছিলোঁ। বাহিৰ ফালে গোবৰ মাটি লেপি দিছিলোঁ, ভিতৰৰ ফালে কলপটুৱা দিছিলোঁ। কলপটুৱাখিনিয়ে ভিতৰটো ঠাণ্ডা কৰি ৰাখে, কিয়নো আমি জানো যে কলপটুৱাৰ মাজত বহুতো পানী থাকে। পৰা আমি দুজন ছাত্ৰ ছাত্ৰীক লৈ পেলাই পাহি বৰা আৰু অম্লান বৰুৱাক লৈ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ উদ্যোগত জিলা পৰ্যায়ত যি প্ৰতিযোগিতা হৈছিল নাওবৈচা হায়াৰ ছেকেণ্ডেৰীত, তাত তেওঁলোকে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তাৰপিছত তেওঁলোকৰ ৰাজ্যিকলৈ নিৰ্বাচন হ'ল। ৰাজ্যিক পৰ্যায়ৰ যি নিৰ্বাচন সেয়া সেইদিনা মাধৱদেৱ ইউনিভাৰ্চিটিত হৈ গ'ল। তাতো তেওঁলোকে দক্ষতাৰে যুক্তি প্ৰদৰ্শন কৰিছে, প্ৰকল্প উপস্থাপন কৰিছে। সেইখিনি আমি তেওঁলোকক যেনেধৰণে প্ৰশিক্ষণ দিছিলোঁ তেনেধৰণে তেওঁলোকে কৰিব পৰাত আমিও বৰ সুখী হৈছোঁ। বিদ্যালয়ৰ তৰফৰ পৰা তেওঁলোকৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথম শ্ৰেণীৰ পাহি বৰা আৰু নৱম শ্ৰেণীৰ অম্লান বৰুৱাই ৰাজ্যিক ভিত্তিত যোৱাকালি মাধৱদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা জিলা শিশু বিজ্ঞান সমাৰোহত তেওঁলোকৰ প্ৰকল্পটো আছিলে প্ৰাকৃতিক শীতলীকৰণ ভঁৰাল, আৰু সেই প্ৰকল্পটো উপস্থাপন কৰি তেওঁলোক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে। আমি বিদ্যালয়খনে প্ৰথমবাৰৰ বাবে এই সুবিধাটো পোৱাৰ বাবে আমি বিদ্যালয়ৰ পৰিয়াল বৰ আনন্দিত হৈছোঁ। আৰু মই এই ক্ষেত্ৰত যিসকল গাইড শিক্ষক আছিলে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি দুজন ছাত্ৰ ছাত্ৰীৰ যি আপ্ৰাণ চেষ্টা, তেওঁলোকৰ চেষ্টাৰ বলত আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছোঁ। এই খবৰটো পাই আমি পুনৰবাৰ তেওঁলোকক অভিনন্দন জনাইছোঁ আৰু বিদ্যালয়ৰ ভৱিষ্যতে যাতে আৰু এনেকুৱা প্ৰকল্প